রঞ্জন হাজরিকা এটা নাম নহয়, এটা ধুমুহা হয়, ধুমুহা। আরে উঠাই যাচ্ছে, আরে তই মোক পইচা নিদো বুলি কবি সাহস পাৰি হে। এই এলেকাত যিমান দোকানী আছে চবে চালা মোক পইচা দিয়ে আৰু সদায় দি যাব লাগিব। এই নিয়ম কোনো ভংগ কৰিব নোৱাৰে। আৰে ভাগিন, ইয়েস মামা। So Joyce, আমার মনটো একদম কাবুল ছোৱালী গালৰ দৰে কোমল, কিন্তু মামাৰ কথা মতে কাম নহলে মামাৰ বিৰাট খং উঠে আৰু তেতিয়া মামাৰ মনটো শিৰতকৈ কঠিন হৈ পৰে। মামা এতিয়ালৈকে 12টা মৰ্ডাৰ 14টা হাফ মৰ্ডাৰ কৰিছে আৰু মামাৰ নামত অসমৰ 24টা কেছ পেণ্ডিং হৈ আছে। দেখিলি এই হিন্দী চিনেমাৰ পৰা লোৱা নতুন কাহিদাটোৱে কিমান দাম দিছে। তই ইহঁতক এবাৰ মাত্ৰ কৈ দিয়াৰ লগে লগে চবে গম পাই যায় যে উন্মাদ ৰঞ্জন হাজৰিকা কোন হয়। পিছে ভাগিন ইহে কিবা বুজিবলৈ চেষ্টা কৰা নাই যে অলপ পুজা 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 পুজা। আমার মামার মনটো একদম কাপড় ছোৱালী গালৰ দৰে কোমল। আরে ভাগিন তেনেকে নহয়, ইয়াক মই বুজাব লাগিব। আরে তাৰ আগতে তোৰ ফাইন কাটিব লাগিব নহয়, গতিকে তোৰ এটা আঙুলি মোক দিব লাগিব। আৰে ভাগিন ধৰ 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 মোৰ পইচা মই টাইমত পাবই লাগিব, নহলে চালা এনেকে চবে ফাইন দিব লাগিব। মামা এটা আঙুলি কাটি ভুলেই কৰিলো নেকি বে? একেবাৰতে দুটা আঙুলি কাটি পেলাব লাগিছে। একদম টেনশন নলবা, আমি একটা কাটি করি। কিন্তু কথা লাগে যে কথা আমি ফটো উঠাব লাগিব। ওই নিজের ফটো না থাকিলে বলে নিজের কোনো ভ্যালু হইবে। আরে না কেলে এটা কোন নবে? ওহো মই শুনেছি দিয়ে নমস্কার মই এমএলএ এমএলএ মানে সেই বিধায়ক না সেইটো এমএলএ নহয়, মোৰ নামটো এমএলএ মানে মনোৰঞ্জন লক্ষ্মীৰঞ্জন অধিকাৰী এমএলএ এমএলএ। বাহ কি সাংঘাতিক নাম হে। আমি তো সাংঘাতিক হলে কি হব, কামত একো হোৱা নাই। মানে এতিয়া মই ভেঞ্চাৰ সাংবাদিক কথাটো হ'ল মই বাতৰি কাকতত এখন বিধায়ক ঘটনা থাকি আছোঁ। মানুহে কৈছে কোনোবা ডাঙৰ মানুহৰ ইণ্টাৰভিউ ওলালে বোলে মোৰ শাসনটো পাৰ্মানেণ্ট হ'ব, কিন্তু মোৰ অৱস্থা দেখিছে নহয়। এইটো অৱস্থাত আমি কোনে ইণ্টাৰভিউ দিব? আপুনিতো গোটেই মানুহৰ আবেগ চেলি কাটি থাকে, গতিকে আপুনিয়ে এটা ইণ্টাৰভিউ দি দিয়ে। তইতো পেপাৰত লিখো বুলি কৈছিলি, তেনেহলে এইডাল কি লৈ ফুৰিছ? এইটোৱেতো মেইন বস্তু। বন্দুকতকৈ বেছি ডেঞ্জাৰাছ। এবাৰ লিখৰাকৈ ধৰিলেই হ'ল, খেলা খতম। মামা আমার মামা যে মন্টু বন্ধু একদম মামা এটা মামা এইখন অসমত ইণ্টাৰভিউ দিয়া মানুহৰ অভাৱ ঘটিব নালাগে। সময় হ'লে দেখোন পিছে আমাৰ বাছ ষ্টেণ্ডৰ ৰোমিঅ বাবত পৰি আছে। আৰে নাই মৰা সময় দাঁড়ি গৈছো মই। তো হয় মেলে দা আজি তাই অকলে আহিলেই হয়। চা অকলে আহক বা দুকলে আহক, আজি কিন্তু তই তাইক লগ কৰি তোৰ মনৰ কথা ক'বই লাগিব। এনেকৈ থাকিলে কেনেকৈ হ'ব কচোন? এনেকৈ মানে কেনেকৈ তই সোমবাৰৰ পৰা শনিবাৰলৈ তই আহি বাছ ষ্টেণ্ডত ঘূৰি থাক, কাৰণ তাই কলেজলৈ আহে। দেওবাৰে গৈ আকৌ তই মন্দিৰৰ সন্মুখত ৰৈ থাক, কাৰণ তাই দেওবাৰে মন্দিৰলৈকে যায়। আৰে এইটোনো কি নতুন কথা? এইখিনিতো বহুত দিনৰ পৰা চলি আছে। এই কৈ আছো এতিয়া চাই ৰৈ থাকিলে তোৰ প্ৰেম কাহিনী কেনেকৈ আগবাঢ়ি যাব? আৰে মেলে দা তই এনেই টেনশ্যন লৈছ। আরে আমার প্রেম কাহিনী এনেকৈয়ে আগবাঢ়িব। পইচা আহিছে। জাননে আজি এটা ক্লাসও ভালদৰে নহয়, এফালে আকৌ এক্সামে আহিব, কি যে হ'ব নহয়। আৰু চাচোন বাছখন খোলা দিন সময়ত নহয়, তাকেইতো সেইদিনা মই আধা ঘণ্টা ৰ'লো, আজি মই কিমান দেৰি ৰ'ব লগা হ'ল। আজি ৰাতিলৈ
তোৰ পৰা নহৈছে আৰু এনেকৈ চাই থাকোঁতে যাব তোৰ আৰে দেখা নাই লগত এজনী লৈ আনিছে কি হ'ল কমচে কম তই চিনাকিটো হৈ নামটো সুধিব পাৰিলিহেঁতেন তই আৰে এমএলএ নামটো জানোৱেই দেখোন বিৰিনা মানে বিৰিখৰ বিৰিনা আৰে তাইও ময়ো দেখিছ কেনেকৈ মিলি গৈছে তই বৰ মিলাই থাক চাবি কেতিয়াবা ক'ৰবাৰ পৰা এইবোৰ আহি তোৰ বক লৈ গুচি গৈছে তোৰ কেইটা নিগেটিভ কথা হ'ব দে মই গৈ থাকোঁ ক'লৈ যাওঁ এই অফিচলৈ যাওঁ আকৌ প্ৰাইভেট কোম্পানীৰ চাকৰি যি কামো নহয় আৰে কোনোমতে ব্ৰেক টাইমত অলপ সময় মিলাই বিজনেছ চাবলৈ আহোঁ ইফালে দেৰি কৰিব লাগিলে বছৰ কানি ফুৰিবতো আছে হ'বই মিলি দা মই গৈ থাকোঁ হা দেৰি হৈছে তোৰ বছ আছে বাবেহে তই গালি খাব পাৰিছ মই গালি খাব পৰা নাই কাৰণ মোৰ বছৰ মোৰ ভাড়া হ'ল মোক দেখি আচৰিত হৈছা ন আচৰিত হৈছোঁ কিন্তু তুমি মোৰ ভাড়াঘৰ কেনেকৈ চিনি পালা কি ভাড়াঘৰ কেনেকৈ চিনি পালো তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে মই তোমাক কেনেকৈ চিনি পালো তাকেইতো তুমি মোক কেনেকৈ চিনি পালা আমাৰতো চিনাকিয়ে হোৱা নাই কি ভাবিছিলা তুমি মোক সদায় বাছ ষ্টেণ্ডত ৰৈ চাই থাকিবা দিনে নিশাই মোৰ কথা ভাবি থাকিবা আৰু মই কি গমেই নাপাম মই মানে আচলতে আৰু একো ক'ব নালাগে তুমি মই জানো তুমি মোক মনে মনে ভাল পোৱা কিন্তু তুমি মোক এটা কথা খুলি কোৱাচোন আজিলৈকে তোমাৰ মনৰ কথাবোৰ মোক কোৱা নাই কিয় আনকি তুমি মোৰ লগত চিনাকিও হোৱা নাই কিয় হয় বিৰিনা হয় লাগে যদি তুমি মোৰ মনৰ কথাবোৰ বুজি নোপোৱা যদি তুমি মোক ভুল বুজি মোক বেয়া পাবলৈ লোৱা আৰু যদি এই ইমানবোৰ যদি লৈ তুমি মোক প্ৰেম কেনেকৈ কৰিবা আচলতে এমেলিদাই মোক ঠিকেই কৈছে মনৰ কথা খুলি ক'বলৈ তোমাৰ সাহসেই নাই তুমি এমেলিদাক চিনি পোৱা সব জানো মই তোমাৰ কথা কিন্তু খবৰদাৰ তুমি যদি ইমানেই ভয়াতো তেন্তে আজিৰ পৰা মোক ৰৈ সেই বাছ ষ্টেণ্ডত চাই নাথাকিবা দেই কথা বেয়া হৈ যাব কিন্তু এতিয়া আহোঁ ভয়াটোৰ আরে বিনা তুমি সেইভাবে বলেছে আরে ঘরখন ইফালে আছে বিনা আরে বিস্কুট খুঁজে বলেছে বিনা প্লিজ লাও বিনা প্লিজ লাও বিনা তুমি তোমার খুব প্রেমর খবর প্লিজ লাও বিনা উল্টালে শান্তিত অকমান শান্তি পাতিও খাব নোৱাৰিলে দিয়া কি বিৰিনা চিনি পায় ক'ত আছে বিৰিনা মানে বিৰিনা আহিছে কিন্তু সন্ধিয়াতে পেট পেলাই শুই থাকিবি আৰু উল্টা পুল্টা সপোন দেখিবি কিমান বাৰ কৈছিলে মনত অকণমান সাহস গোটাই তোৰ মনৰ কথাখিনি তাই কৈ পেলাই আমাৰ দৈৱক আহিলে কৈছে আচলতে আপোনালোকৰ ভাড়াটো 11 মাহ ধৰি দিয়াই হোৱা নাই যে সেইকাৰণে দেউতাই মোক সুধি আছে হ'ব অহা মাহত আমি দুয়ো কিবা এটা মিলাই আছো তহঁতে 12 মাহ মানে এবছৰৰ ভাড়া আৰে আমি একেলগে দিম কি যে কয় মই জানো আপোনাৰ পৰা ভাড়া ল'ব পাৰোঁ মই যে আপোনাক কেতিয়াও পৰ বুলি ভবাই মই আপোনাক নিজৰ মানে আপোন বুলিয়ে ভাবোঁ আপুনি আমাক নাপায় ঠিক কথাই কৈছে কি আপোন মানুহৰ পৰা ভাড়া ল'লে ৰিলেশ্যনবিলাক বেয়া হৈ যায় যে আৰু পিলিৰ ক্ষেত্ৰতো একেবাৰে একেবাৰে বুকুৰ আপোন বুলি ভাবিছোঁ বাৰু এতিয়া মই যাওঁ দেই ইনষ্টাগ্ৰামত ৰিলছ বনাবলৈ আছে তাক মাছটো লগাই দিয়া ভাল পাব বিৰিকা আহোঁ আপুনি মোৰ ভিডিঅ'বোৰ চাবচোন বহুত ৰোমেণ্টিক চাই ভাল পাব মানে ই মনে মনে চাই আপুনি ভাড়া টেনশ্যন ল'ব নালাগে এইখন আপোনাৰেই ঘৰ দিয়কচোন কি মৰম
MLA মানে মনোৰঞ্জন লক্ষ্মীৰঞ্জন অধিকাৰীৰ কপালখনহে ফুটা। নাই মেলেদা, তই কিন্তু পাগলজনী বেছি চল দি আছ দেই। চল নিদিলে বিনা ভৰা থাকিবলৈ ঘৰ ক'ত পাবি তই? চুপচাপ শুই থাক তই। আকৌ তই সেই ইমেৰ কথা ভাবি নাথাকিবি, নহ'লে তাইৰ ভূতটোৱে আহি আকৌ দেখা দিব তোক। শান্তি পানী গান তেতিয়া কি কৰো মেলেদা, কি কৰো মই? আরে এতিয়াতো খাওঁতে শুনতে কেৱল বিৰিণাকে দেখা পাওঁ। মই নাজানো বিৰিণা, তুমি মোৰ মনৰ কথাবোৰ বুজি পাবানে নোপোৱা? কিন্তু মোৰ মন, মোৰ সপোন, মোৰ জীৱন, মোৰ সকলো কেৱল তোমাৰ বাবে। এতিয়া আন্দোলন কথা পাতি আছে। পিছে নহয় যদি ভাল খবৰ তইহে মোক দিব লাগে। মানে মানে তই সোনকালে পঢ়া শেষ কৰি মোৰ গোটেই বিজনেছৰ দায়িত্ববোৰ ল'বি। সেইটোৱে হ'ব মোৰ বাবে আটাইতকৈ ভাল খবৰ। মই যে সেই দিনটোৰ বাবে বৰ আগ্ৰহেৰে বাচ্ছা আছো জানানে? দেউতা, তুমি গোটেই জীৱনটো কেৱল মোৰ কথাই ভাবিলা ন? মোৰ দুখ, মোৰ আশা, মোৰ সপোন, কেৱল মোৰ মাজতে তুমি তোমাৰ গোটেই জীৱনটো সামৰি ৰাখিলা। এই তোৰ বাহিৰবোৰ আছে কি কথা? তোৰ জন্মৰ পিছতে মাৰা মোক বেৰি কৰিছে। মইতো জীয়াই থকা তোৰ কাৰণে বিচাৰি পাইছোঁ। তোৰ মাৰ আৰু মই দুই মিলি বহুত সপোন দেখিছিলোঁ জানানে? কিন্তু সেই সপোনবোৰ আধৰুৱা কৰি তই মোক এৰি থৈ দিছিল। মোৰ বাবে যে গোটেই পৃথিৱীখনে ভুল হৈ গ'ল। কিন্তু তোৰ সেই ঘৰখন আঁতৰি তোৰ সেই হাঁহিটো জীৱনৰ ধুমুহা বিনষ্ট কৰা যেন মানুহক তই পুনৰ জীয়াবলৈ শিকালি মাজতে। তই নোহোৱা হ'লে কিজানি